নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী পংকজ নেওগ। শেহতীয়াকৈ হ'লেও সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকক। বিশেষ একো নাই, কেমেৰাৰ মুখত তেনেকৈ আহি পোৱা নাই, আজি প্ৰথম আহিছোঁ, গতিকে কথাবিলাক কওঁতে অলপ ভুলো হ'ব পাৰে। আজি আমাৰ গাঁৱৰ হৰি মন্দিৰত আজি বছৰেকীয়া বাৰ্ষিক, এই বাৰ্ষিকৰ শুভক্ষণতে আজি মই কেমেৰাৰ সন্মুখত আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি এই শুভক্ষণতে আপোনালোকক দুআষাৰ জনাই নজনাই ক'ম বুলি ভাবিছোঁ, গতিকে ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰি দিব। কিনো ক'ম, বিশেষ একো নাই। বৰ্তমান যিটো জানটো মিউজিক কোম্পানী মিউজিক চেনেল 2021 চনৰ পৰা এৰা ধৰাৰ মাজতেই তেনেকৈ চলাই আহিছোঁ। বহুত দিনৰ মূৰে মূৰে ভিডিঅ'বিলাক বনাওঁ। ভিডিঅ'বিলাক কেনেকৈ বনাইছোঁ বা ভাল বনাইছোঁ নে বেয়া বনাইছোঁ নিজেও নাজানো। ব্যস্ততাৰ মাজত অলপ ইচ্ছা আছিলে এনেই ভিডিঅ' চিডিঅ' কৰি, মিউজিক ভাল পাওঁ, ভিডিঅ' ভাল পাওঁ, গতিকে সেনেকৈ বনাই আছোঁ। আপোনালোকে মাজে মধ্যে চাইছে, ছাবস্ক্ৰাইব কৰিছে। 1.58K ছাবস্ক্ৰাইবাৰ হ'ল, 11,000 ওপৰত ফাৰ্ষ্ট টাইমো পালোঁ বৰ্তমান। বন্ধুসকল, জানটো মিউজিক কোম্পানীটো মোৰ বুলি ক'লে ভুল কোৱা হ'ব, কাৰণ মোৰ নহয়। আমি সকলোৱে টিম হিচাপে কাম কৰিছোঁ। নামটোহে জাষ্ট মোৰ আছে বা মোৰ একাউণ্টছেদি কাম হৈ আছে। চেনেলটো আমাৰ চবৰে হয়। আমাৰ প্ৰথমতে সৰু সৰু চাইল্ড আৰ্টিষ্টবিলাকে কাম কৰিছিলে। তেওঁলোকে এতিয়া বৰ্তমান পঢ়া শুনাত ব্যস্ত, লাহে লাহে ভিডিঅ' কৰিব, কাৰণ সৰুতে ভিডিঅ' কামত লগাই দিলে হয়তো পঢ়া শুনাৰ প্ৰতি তেওঁলোকৰ ৰাপ কমি যাব পাৰে। তেওঁলোকক দিয়ে প্ৰথম আৰম্ভ কৰিছিলোঁ। এতিয়া বৰ্তমান আমাৰ অলপ আপোনাৰ কলেজ লেভেলৰ বা হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়ি আছে। আপোনাৰ লক্ষ্মণ বৰুৱা আছে আমাৰ হিৰো, আমাৰ হিৰইনত অভিনয় কৰে দীপশিখা ৰাভা। তেওঁলোকে পঢ়া শুনাৰ ব্যস্ততাৰ মাজতে ছানডে'ত হওক যেতিয়াই সুবিধা হয় তেতিয়া আমি ভিডিঅ'বিলাক বনাওঁ। তেওঁলোকেও টাইম দিয়ে তেনেকৈ, ঠিক তেনেকৈ বনাই আছোঁ। আপোনালোকে চাই যাব ভিডিঅ'বিলাক। ভাল পালে মানে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে আমি আগবাঢ়ি যাব পাৰোঁ। অন্য উদ্দেশ্য একো নাই, যাতে বৰ্তমান ডিজিটেল মিডিয়াৰ যুগত এনেকৈ যদি ইউটিউবৰ মাজেদি ভিডিঅ' কৰি নিজকে মানে আগবঢ়াই লৈ যাব পাৰে, নিজৰ লাইফটো অভিনয় শিকক, ভাল কাম কৰি যাওক, তাক সেই উদ্দেশ্যেই আমি কামবোৰ কৰি আছোঁ। অন্য বেলেগ উদ্দেশ্য একো নাই। গতিকে আপোনালোকে চাব। ভিডিঅ'বিলাক বনাইছোঁ যদিও ভিডিঅ' বুলি ক'ব নোৱাৰোঁ বা ভিডিঅ' ভালকৈ বনাব পাৰিছোঁ বুলি ক'ব নোৱাৰোঁ। আপোনাৰ বনাই গৈছোঁ মনে যেনেকৈ বিচাৰিছে তেনেকৈ, মানে সময় খুব কম। আমাৰ আৰ্টিষ্টবিলাক সকলোবিলাকে পঢ়া শুনাৰ মাজত ব্যস্ত থাকে। তাৰ মাজতে আমি যেতিয়া সময় পাওঁ ছানডে'ত ভিডিঅ' বনাব যাওঁ। বহুত মানে এৰা ধৰা কষ্টৰ মাজত যেনে তেনে ভিডিঅ'বিলাক বনাওঁ। ভাল হৈছে বুলি ক'ব নোৱাৰোঁ। বৰ্তমান শিকি আছোঁ। আমি ভিডিঅ' বনাইছোঁ বুলি আমি ক'বলৈ নাযাওঁ, বৰ্তমান ভিডিঅ' বনাবলৈ শিকিহে আছোঁ। তেনেকৈ ঠিক আপোনালোকৰ মৰম আশীৰ্বাদ পাই গ'লে ভৱিষ্যতলৈ ভাল ভিডিঅ' বনাব পাৰিম বুলি মনতে আশা আছে। যদি আপোনালোকে ভাল পায় ভিডিঅ'বোৰ চাব, লাইক কৰিব, কমেণ্ট কৰিব। কিবা যদি ভুল ভ্ৰান্তি হয় আমাক কমেণ্টত জনাব। আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমি নিশ্চয় ভাল কাম কৰিবলৈ চেষ্টা কৰিম। যেনেকৈ ভিডিঅ' বনাই, মিউজিক ভিডিঅ' হওক, যিকোনো আপোনাৰ আমাৰ অসমীয়া সমাজৰ কালচাৰেলৰ ভিডিঅ' বনাই ভাল লাগে, বনাই যাওঁ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আমাৰ লক্ষ্মণ বৰুৱা আহি পাইছে, আমাৰ হিৰো। তেওঁ দুআষাৰ ক'ব বিচাৰিছে। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ নাম শ্ৰী লক্ষ্মণ বৰুৱা। জানটো মিউজিকৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মইনো কি ক'ম, আগে পিছে লাইভ আহি পোৱা নাই, এইবাৰ প্ৰথম আহিছোঁ। ইয়াতে কথাখিনি কওঁতে ভুলো হ'ব পাৰে, মাফ কৰি দিব আপোনালোকে। কিনো ক'ম বন্ধু বান্ধৱীসকল, তেনেকৈ কথা কোৱা ইমান অভ্যাস নাই। তথাপিও মই অসমীয়া সংস্কৃতি খুবেই ভাল পাওঁ আৰু ভিডিঅ' বনাই ভাল পাওঁ, গান গাই ভাল পাওঁ, অভিনয় কৰি ভাল পাওঁ। আগলৈ যাতে এনেকৈ কৰি যাবলৈ মোৰ বহুত হেঁপাহ। আপোনালোকে আৰু মৰম আশীৰ্বাদ শ্ৰদ্ধা। যথেষ্টখিনি ভিডিঅ'ৰ প্ৰতি আগ্ৰহ আছে আৰু অভিনয়ৰ প্ৰতি আগ্ৰহ আছে। আমাৰ ধৰি লওক অসমীয়া সংস্কৃতি যথেষ্টখিনি ভাল পায়। গানো গাব জানে, কেতিয়াবা লাইভত গান গাব। আজি প্ৰথম আহিছে, অকণমান কথা কোৱাটো খোজাও লাগিছে, আপোনালোকে বেয়া নাপাব। গতিকেলৈ কথা কোৱা তেনেকুৱা অভ্যাসো নাই, অকল মিউজিকত খুব অভিনয়হে কৰি গৈছে। তেনেকৈ লাইভ এনেকৈ আপোনাৰ ভইচ দি পোৱা নাই, আজি প্ৰথম। সেইটো কাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আমি এনেকৈ দুআষাৰ ক'ম বুলি ময়ো তেনেকৈ কৈ পোৱা নাই, অলপ আগত কৈ গ'লোঁ। গতিকেলৈ যি কি নহওক, বেছি দীঘলীয়াও নকৰোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ আমাক লাগিব। আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমি আগবাঢ়ি যাব পাৰিম। যথেষ্টখিনি মৰম কৰিছে, আপোনালোকৰ মৰম পাইছোঁ। ঠিক আগলৈকো তেনেকৈ মৰম চেনেহ কৰি যাব। আমাৰ সকলো আৰ্টিষ্টকে আপোনালোকে মৰম কৰিছে আৰু কৰিব। গতিকেলৈ কিনো ক'ম, সদৌ শেষত
এইটোৱে কৈছোঁ যাতে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব, আমাক আগবাঢ়ি যাবৰ কাৰণে অনুপ্ৰেৰণা যোগাব হয়। আৰু ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট যদি কৰিব। কমেণ্ট কৰিব, বেয়া দেখিলেও আমাক, বেয়া পালেও কিবা এটা যদি আমাক ভুল হয় আপোনালোকে কমেণ্টত জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু সদৌ শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনাই আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ। আৰু শেষত এটা কথাই কৈ যাওঁ, আমি দুজনে চমুকৈ হ'লেও সৰুকৈ এটা হাস্যমধুৰ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ, ভাবিছোঁ মনত আমি বনাম। এই ভিডিঅ'টো শেষত আপোনালোকে চাবলৈ পাব আৰু আপোনালোকে চাব বুলি আশা কৰিলোঁ। নমস্কাৰ। নমস্কাৰ।